দিছপুৰত চৰকাৰ গঠন নহওঁতেই মহাজোঁটত চাৰিজনকৈ মুখ্যমন্ত্ৰীৰ দাবীদাৰ। ৰাজ্যত চলিছে ব্যাপক চৰ্চা। একাংশ সংবাদ মাধ্যমৰ বাতৰি মতে ভোট গণনাৰ পূৰ্বেই মহাজোঁটে প্ৰাৰ্থীসকলক বিজেপিৰ হৰ্চ ট্ৰেডিঙৰ পৰা ৰক্ষা কৰাৰ বাবে একেলগে নিৰাপদে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সমান্তৰালভাৱে আৰম্ভ কৰিছে চৰকাৰ গঠনৰ কুচকাৱাজ। গছত কঁঠাল, ওঠত তেলৰ লেখিয়াকৈ মহাজোঁটৰ মাজত আৰম্ভ হৈছে মুখ্যমন্ত্ৰীকে ধৰি মহাজোঁটৰ চৰকাৰ গঠনৰ কুচকাৱাজ। কোন অংশীদাৰ দলে কিমানটা মন্ত্ৰী পদ পাব তাৰ অংক মহাজোঁটৰ প্ৰতিটো অংশীদাৰ দলে স্বাভাৱিকতেই বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ পত্ৰ ইতিমধ্যে এৰি দিছে। সেয়েহে কংগ্ৰেছৰ ভিতৰত মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যত। কংগ্ৰেছৰ এক সূত্ৰই জানিবলৈ দিয়া মতে এই মুহূৰ্তলৈকে দলৰ ভিতৰত চাৰিজনকৈ মুখ্যমন্ত্ৰীৰ দাবীদাৰ ওলাইছে। তেওঁলোক হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা গহপুৰৰ পৰা জয়ী হৈ আহিলেই স্বাভাৱিকতে প্ৰথম স্থানতে নাম আহিব তেওঁৰ। কিয়নো বৰাই চৰম দুৰ্যোগৰ দিনত সুদীৰ্ঘ ৫ বছৰে দলটোক নেতৃত্ব দি অহাৰ লগতে পূৰ্বতে মন্ত্ৰীপদ চম্ভালি অহাৰ উপৰি বৰ্তমান ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰি থকাৰ যথেষ্ট অভিজ্ঞতা আছে। তদুপৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইতিমধ্যে ৰাজহুৱাভাৱে ৰিপুণ বৰাক আটাইতকৈ পৰিশ্ৰমী প্ৰদেশ কংগ্ৰেছৰ সভাপতি বুলি স্বীকৃতি প্ৰদান কৰি আহিছে। তেনে অৱস্থাত হাইকমাণ্ডৰ প্ৰথম পচন্দৰেই নাম বৰা আহিব বুলি কংগ্ৰেছ মহলত চৰ্চা চলিছে। একে সময়তে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়েও সমানে মুখ্যমন্ত্ৰীৰ পদৰ দৌৰত আছে। অৱশ্যে তেওঁলোকে দুয়োজন এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। তেওঁলোকৰ কোনো এজন মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'লে ছমাহৰ ভিতৰত বিধানসভালৈ নিৰ্বাচিত হৈ আহিব লাগিব। এনে অৱস্থাত তেওঁলোকৰ বাবে দলৰ কোনো বিধায়কে সমষ্টি এৰি দিব লাগিব। আনহাতে কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ পদৰ দৌৰত আছে। দলীয় সূত্ৰটোৱে জানিবলৈ দিয়া মতে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত দলীয় বিধায়ক আৰু হাইকমাণ্ডেহে চূড়ান্ত কৰিব প্ৰকৃততে মুখ্যমন্ত্ৰী কোন হ'ব। ইপিনে মহাজোঁটৰ মন্ত্ৰীসভাত 2ৰ পৰা 3জন উপমুখ্যমন্ত্ৰী ৰখাৰো চিন্তা চৰ্চা পূৰ্ণগতিত চলি আছে। অংশীদাৰ দল UDF আৰু BPFৰ পৰা এজনকৈ উপমুখ্যমন্ত্ৰী নিয়োগৰ লগতে কংগ্ৰেছৰ পৰাও এজন উপমুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে ব্যক্ত কৰে। সূত্ৰটোৰ মতে UDFে দাবী কৰি অহাৰ দৰে 18ৰ পৰা 19খন আসন লাভ কৰিলে স্বাভাৱিকতে মহাজোঁটৰ বিজয়ৰ স্বীকৃতি হিচাপে দলটোৰ এজন বিধায়ক উপমুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিব। এনেদৰে BPFেও 8ৰ পৰা 10খন আসন লাভ কৰিলে তেওঁলোককো এটা উপমুখ্যমন্ত্ৰী পদ উপহাৰ দিয়াৰ সম্ভাৱনা আছে। অনুৰূপ ধৰণে কংগ্ৰেছৰ এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে কংগ্ৰেছৰ পৰাও এজন উপমুখ্যমন্ত্ৰী ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে। এই লৈ ৰাজ্যত ব্যাপক চৰ্চা চলিছে।